हेलो फ्रेंड्स, मैं माधव। आपनालोके चाই আছে मोर यूट्यूब चैनल स्मार्ट टेक माधव। आजिर भिडिओत आपनालोके जानिब पारिबो जे एपीडीसीएলৰ লগত অৰ্থাৎ আপোনাৰ ইলেক্ট্ৰিচিটিৰ যেটো কনজিউমাৰ নম্বৰ আছে সেই কনজিউমাৰ নম্বৰৰ লগত আপোনাৰ মোবাইল নম্বৰটো কেনেকৈ লিংক কৰিব। আৰু এটো আপোনালোকে জানে এটো এটা নোটিফিকেশন যোগে এপীডীসিএলে জনাই দিছে যে এই কামটো মোবাইল ৰেজিষ্ট্ৰেচনৰ কামটো আপুনি অহা 15 জুলাই 2021 আগত সম্পূৰ্ণ কৰিব লাগিব। আৰু আপোনাৰ মোবাইল নম্বৰটো একমাত্ৰ বৰ্তমানৰ সময়ৰ কাৰণে বাধ্যতামূলক কৰি দিয়া হৈছে। লগতে তাত আপুনি আধাৰৰ লিংকো অপচন থাকিব। যদি আপুনি বিচাৰে মোবাইলৰ লগতে আপুনি আধাৰ কাৰ্ড যদি আপোনাৰ আছে আপুনি আধাৰ কাৰ্ডটো লিংক কৰি ল'ব পাৰিব। কিন্তু বৰ্তমানৰ ক্ষেত্ৰত আধাৰ লিংকটো কম্পালসাৰি কৰি দিয়া নাই, কিন্তু আপোনাৰ মোবাইল ৰেজিষ্টাৰটো কম্পালসাৰি কৰি দিছে। গতিকে বহুতে মাইণ্ডত হয়তো কোৱেশ্চন আহি আছে, মই তাৰ বাবে আমি বিদ্যুৎ বিভাগৰ অফিচলৈ যাব লাগিব নেকি, আমি কোনোবা মোবাইল এক্সপাৰ্টৰ ওচৰত যাব লাগিব নেকি, কম্পিউটাৰ এক্সপাৰ্টৰ ওচৰত যাব লাগিব নেকি? নালাগে। মাত্ৰ আপুনি 2-3 মিনিটৰ মোৰ এই ভিডিঅ'টো চাওক। তাৰ পিছত আপুনি নিজে নিজৰ মোবাইলত আপুনি খুব ধুনীয়াকৈ লিংক কৰি ল'ব পাৰিব নিজৰ মোবাইল নম্বৰটো। তো সদায় কোৱাৰ দৰে মই কওঁ, যদি মোৰ ভিডিঅ'টো আপুনি প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। কাৰণ মই যেতিয়া মোৰ টেকনিকেল ভিডিঅ' মোৰ ইউটিউব চেনেলত আপলোড কৰিম সৰ্বপ্ৰথমে আপুনি নটিফিকেশ্যন পাব। গতিকে বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক। যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰাৰ পিছত আপুনি তাত সিম্পলি টাইপ কৰি দিয়ক এপিডিচিএল বুলি চেক কৰাৰ পিছত আপোনাৰ প্ৰথম যেটো আহিছে এপিডিচিএল তাত ক্লিক কৰি দিয়ক। তাত ক্লিক কৰাৰ পিছত চাওক প্ৰথমতে আহিছে এপিডিচিএল। এইটো ৱেবছাইটটো আপুনি যদি চাই www.apdcl.org ইয়াত ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰাৰ পিছত আপুনি কিছু সময় ৱেইট কৰক। পেজটো লোডিং হৈ আছে। পেজটো খোলালৈকে আমি কিছু সময় ৱেইট কৰিব লাগিব। চাওক এইটো পেজটো খোল খাই গ'ল। পেজটো খোল খাই যোৱাৰ পিছত ইয়াত পে ইলেক্ট্ৰিচিটি বিল আপুনি ইয়াৰ পৰা বিলো পে কৰিব পাৰিব। ভিউ ইলেক্ট্ৰিচিটি বিল ইয়াৰ পৰা আপুনি বিল চাব পাৰিব। ৰিচাৰ্জ প্ৰিপেড মিটাৰ, যাৰ যাৰ প্ৰিপেড মিটাৰ আছে তেওঁলোকে কৰিব পাৰিব। মই ভাবোঁ কি জানি অসমত এতিয়ালৈকে হোৱা নাই, হ'বলৈ গৈ আছে। আৰু কোনোবা ডিষ্ট্ৰিক্টত আছে যদিও তেওঁলোকে এইটো তাৰ বিষয়ে এইটো কৈছে প্ৰিপেড মিটাৰ। তো এনেকুৱা বহুত আছে। আপুনি লাষ্ট অপশ্যনটো চাওক আপডেট মোবাইল নাম্বাৰ। আমাৰ যিটো আজি মেইন কাম সেইটোত আমি কি কৰিম, আপডেট মোবাইল নাম্বাৰটো মেণ্ডেটৰী। আধাৰ নম্বৰটো আপুনি দিলেও দিব পাৰে, নিদিলেও নাই। তো মই মোবাইল নাম্বাৰ যিটো অপশ্যন আছে তাত ক্লিক কৰিলোঁ। তাৰপিছত কনজিউমাৰ নাম্বাৰ, আপুনি এটা কনজিউমাৰ নাম্বাৰটো ইয়াতে পুট কৰিব লাগিব। এতিয়া কথা হ'ল কনজিউমাৰ নাম্বাৰটো আপুনি ক'ত পাব? কনজিউমাৰ নাম্বাৰটো আপুনি আপোনাৰ ইলেক্ট্ৰিচিটি বিলত পাব বা আপোনাৰ ইলেক্ট্ৰিচিটি যিটো মিটাৰ আছে তাতো আপুনি পাব। কনজিউমাৰ নাম্বাৰটো টাইপ কৰাৰ পিছত এৰো চিনডাল যে আছে তাত আপুনি ক্লিক কৰি দিব। এৰো চিনডালত ক্লিক কৰাৰ পিছত যেতিয়ালৈকে পেজটো খোল নাখায় আপুনি কিছু সময় ৱেইট কৰিব। মোৰ তাত আজি অলপ নেট শ্ল' চলি আছে, সেইকাৰণে হয়তো অলপ টাইম লাগিব পাৰে। চাওক এনেকৈ খোল খাই গৈছে, মোৰ তাত খোল খাই গ'ল। যাৰ নামত আছে এই আহি গৈছে, কনজিউমাৰ নেম আহি গৈছে, কানেকশ্যন টাইপ পষ্টপেড। ইয়াত চাওক ষ্টাৰ মাৰ্কবিলাক কম্পালচাৰী হয়। ইয়াত আপুনি কি দিব লাগিব, আপোনাৰ মোবাইল নম্বৰটো কম্পালচাৰী হয়। ইয়াত আপুনি আপোনাৰ মোবাইল নম্বৰটো টাইপ কৰিব লাগিব। ইমেইল আইডিটো অপশ্যনেল, যদি আপোনাৰ আছে আপুনি দিব পাৰে, যদি নাই আপুনি নিদিব পাৰে। অকুপেশ্যন আপুনি কি কৰে সেইটো কম্পালচাৰী হয়। তাৰপিছত আধাৰ নম্বৰটো চাওক অপশ্যনেল। মই এইকাৰণে কৈছোঁ ইয়াত ষ্টাৰ মাৰ্ক নাই। কিন্তু মই যিহেতু মোৰ নিজৰ ঘৰৰ কৰিব গৈ আছোঁ, তো মোৰ দেউতাৰ যিহেতু আধাৰ নম্বৰ আছে তো মই আধাৰ নম্বৰটো দি দিম। তো মোবাইল নম্বৰটো মই প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব বিচাৰিছোঁ। এনেকৈ দিয়াৰ পিছত মোবাইল নম্বৰটো দিলোঁ। মোবাইল নম্বৰটো দিয়াৰ পিছত অকুপেশ্যন টাইপ ইয়াত মই সিলেক্ট কৰিম। অকুপেশ্যন টাইপত চাওক আপোনাৰ
এইকেইটা কেটেগৰি থাকিব অকুপেশ্যন টাইপত। প্ৰথমতে থাকিব গভৰ্ণমেণ্ট এমপ্লয়ী, ছেমি গভৰ্ণমেণ্ট এমপ্লয়ী, PSU এমপ্লয়ী আৰু আদাৰ্ছ। আপুনি এইকেইটা কেটেগৰি কোনটোত পৰে সেইটো আপুনি চিলেক্ট কৰিব। মই ইয়াত আদাৰ চিলেক্ট কৰি আছোঁ। তাৰপিছত ইয়াত চাওক ছাবমিট অপশ্যন আছে, এইটোত ছাবমিট কৰি দিব। কিন্তু তাৰ আগতে মই চাওক আধাৰ যিহেতু মই কৈছিলোঁ মই যিটো লিংক কৰি আছোঁ মোৰ লগত বৰ্তমান আধাৰ নম্বৰ আছে, তো মই আধাৰ নম্বৰটো একেবাৰে লিংক কৰি দিছোঁ। আপোনাৰ যদি নাই আপুনি নকৰিবও পাৰে, এতিয়ালৈকে মেণ্ডেটৰী কৰি দিয়া নাই আধাৰ নম্বৰটো। তো মোৰ আছে, মই এইটো আধাৰ নম্বৰটো পুট কৰিলোঁ, তাৰপিছত ইয়াত ছাবমিট কৰি দিলোঁ। ছাবমিট কৰি দিয়াৰ পিছত মই ৱেইট কৰক, এটা OTP আহিব। চাওক ইয়াত OTP চেণ্ড ছাকচেছফুলি দেখাইছে। ইয়াৰ পৰা মই OTPটো কপি কৰি ল'লোঁ। OTPটো কপি কৰাৰ পিছত মই ইয়াত পেষ্ট কৰি দিলোঁ। তাৰপিছত যদি আপোনাৰ কেতিয়াবা OTP নাহে, OTP যদি কেতিয়াবা কিবা প্ৰব্লেম থাকে, সেই ক্ষেত্ৰত আপুনি ইয়াত ৰিচেণ্ট OTPও কৰিব পাৰে। কিন্তু মোৰ যিহেতু OTPটো আহিছে, মই OTPটো পুট কৰিলোঁ। তাৰপিছত ইয়াত ভেৰিফাইড ক্লিক কৰি দিয়ক। ভেৰিফাইড ক্লিক কৰাৰ পিছত আমি কিছু সময় আকৌ ৱেইট কৰিব লগা হ'ল। চাওক তাৰপিছত অলপ সময় ৱেইট কৰাৰ পিছত আহি গ'ল কনজিউমাৰ মোবাইল নম্বৰ আপডেট, আৰু এটা ৰাইট চিন আহিছে, তলত লিখা আহিছে ছাকচেছফুলি আপডেটেড। মানে আপোনাৰ মোবাইল নম্বৰটো APDCL-ৰ লগত ৰেজিষ্টাৰ্ড হৈ গ'ল। তো ইয়াৰ পিছত আপুনি অ'কে কৰি দিয়ক। অ'কে কৰি দিয়াৰ পিছত আপুনি ছেম আকৌ হোম পেজত গুচি যাব। তো এইটোৱে আছিলে চিম্পল প্ৰচেছ। এইটো চিম্পল প্ৰচেছৰ জৰিয়তে আপুনি আপোনাৰ মোবাইল নম্বৰটো APDCL-ৰ সৈতে সংযোগ কৰিব পাৰিব। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰি দিব, কাৰণ আমি আপোনালোকৰ বাবে বহু কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ। যদি আপোনালোকৰ এটা লাইক আমি পাওঁ তেতিয়া আমাৰ মনোবল কিছু বৃদ্ধি হয়। গতিকে আকৌ লগ পাম পৰৱৰ্তী নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক। ধন্যবাদ। জয় অসম।